আজি আমি কথা পাতিম সকলোৰে মন পছন্দৰ ছ'চিয়েল ৱেবছাইট হোৱাটছআপৰ বিষয়ে। এই কোম্পানীৰ জন্মদাতা হ'ল ব্ৰেণ্ড এক্টেন আৰু জকম। দুয়োজনে পূৰ্বৰে পৰা য়াহু কোম্পানীত কাম কৰিছিল আৰু নিজৰ এটা কোম্পানী খোলাৰ বাবে তেওঁ য়াহুক এৰি গুচি আহিছিল। আৰম্ভণিতে তেওঁলোকে ইমান সফল হ'ব পৰা নাছিল, কিন্তু লাহে লাহে তেওঁলোকে ভাবিলে যে বেলেগৰ কাম কৰা ভাল। সেইবাবে 2009 চনত তেওঁলোকৰ ভিতৰত এজনে ফেচবুকত চাকৰিৰ কাৰণে যায়, কিন্তু তাত তেওঁক ৰিজেক্ট কৰে। তাৰ পাছত তেওঁ পুনৰ টুইটাৰত এপ্লাই কৰে, কিন্তু ইয়াতো ব্ৰেণ্ডক ৰিজেক্ট কৰে। তাৰ পাছত তেওঁ অন্যান্য কোম্পানীৰ বাবে কাম নকৰোঁ বুলি ভাবিলে আৰু নিজৰ এটা কোম্পানী খুলিব ধৰিলে। তাৰ পাছত তেওঁ জকমৰ লগত মিলি হোৱাটছআপৰ নিৰ্মাণ কৰে। হোৱাটছআপক 2009 চনত নিৰ্মাণ কৰা হয় আৰু খুব কম দিনৰ ভিতৰতে এই কোম্পানী সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ পৰে। তাৰ পাছত তেওঁ কেইজনমান বন্ধুৱে হোৱাটছআপত কাম কৰিবলৈ কিছু টকা ইনভেষ্ট কৰে আৰু তাৰ পাছৰ পৰাই কোম্পানীয়ে আগুৱাই গৈ আছে। যিটো ফেচবুকে 6 বছৰ আগতে ব্ৰেণ্ডক কোম্পানীত চাকৰি কৰিবলৈ নিদিছিল, সেই ফেচবুকে আকৌ তেওঁ বনোৱা কোম্পানীক হোৱাটছআপক 19 বিলিয়ন টকাত কিনে। যিটো কোম্পানীত তেওঁ চাকৰি বিচাৰিছিল, আজি সেই কোম্পানীয়ে তেওঁ শ্বেয়াৰ হোল্ডাৰ হয়গৈ।